আৰু খানাটো কিন্তু পুৰা দিয়া ন ইমান নাখাওঁ মই ইফালে ভাইল পিজি নমতা বিয়া তুমি কিন্তু আজি আহিব নালাগিছিলে ইয়াতে ঠিক আছে মোৰ তোমালোকৰ কথাবিলাক একদম ইচ্ছা নাই নমস্কাৰ ডান্সি পৰা মই সকলো হেল্পিছো স্বাগতম জনাইছোঁ আৰু মই আজি আপোনাৰ মানে মজা আৰু ইণ্টাৰেষ্টিং এটা প্ৰগ্ৰেম লৈ আহিছোঁ ইয়াত আপোনালোকে চাওক আৰু এনজয় কৰক হাই হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল পংকজ মাইনা আছাম আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ বহুত দিন ভিডিঅ' বনোৱা নাই আৰু সকলোকে বহুত দেৰিকৈ হ'লেও মাঘৰ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ এতিয়া বৰ্তমান গৈ আছোঁ ডিব্ৰুগড়লৈ বৰ্তমান আছোঁ আপোনাৰ NH 52B হাই ৰোডত এইটো আপোনাৰ ডিব্ৰুগড়ৰ পৰা লংডিং অৰুণাচল লংডিং এইটোত পায়গৈ তো আজি আপোনালোকৰ বাবে লৈ আছোঁ এটা একদম ধামাকা ভিডিঅ' চাই থাকিব ভিডিঅ'টো শেষলৈকে অন্তৰংগ আলাপ অনুষ্ঠান আয়োজন কৰিছে সকলো ইউটিউবাৰসকলে মিলি পিনে তো আমি সকলোৱে এক হ'ম আজি কাক কাক লগ পাম কোন কোন আহিব তো জানিবলৈ চাই থাকক ভিডিঅ'টো ব'লক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু মোৰ লগত আছে এইফালে মোৰ ৱাইফ আইমণি দিহিঙীয়া তো ব'লক তেন্তে গৈ থাকোঁ ফাইনেলি আহি পাই গ'লোঁ দেখিওতো আপুনি চিনি পাইছে এয়া মোৰ আগৰ এটা ভিডিঅ' আছে ব্লছম এক্সোটিকা তো ইয়াতে হ'ব আপোনাৰ ফেচবুক আৰু ইউটিউব ভিডিঅ' ক্ৰিয়েটাৰসকলৰ অন্তৰংগ আলাপ অনুষ্ঠান ব'লক তেন্তে ভিডিঅ'লৈ সোমাই যাওঁ কোন কোন আহিছে তেতিয়ালৈ গম নাই পোৱা 10টা বজাৰ পৰা আছে বুলি কৈছোঁ তো প্ৰায়েতো এতিয়া 10টা বাজিছে ব'লক তেনেহ'লে ভিডিঅ'ত এণ্ট্ৰি কৰোঁ তোক দেখি মনমতে গুলালে মনে যায় তো ফ্ৰেণ্ডছ আহি পাই গ'লোঁ এই ব্লছম এক্সোটিকা আজি বহুত ভাল লাগিছে আগতে এবাৰ আহিছিলোঁ এক্সোটিকাখন ধুনীয়াকৈ এক্সপ্ল'ৰ কৰা আছে সেই ভিডিঅ'টো যদি চোৱা নাই চাব ডেছক্ৰিপশ্যনত দি দিম লিংকটো আৰু তাতকৈ ডাঙৰ কথাটো আজি ভিডিঅ'টো পূৰা ফুল ধামাকা হ'বলৈ গৈ আছে বহুত অসমৰ পৰা বহুত বিভিন্ন প্ৰান্তৰ পৰা বহুত মানে ইউটিউব ক্ৰিয়েটাৰ আৰু ফেচবুক ক্ৰিয়েটাৰসকল আহিছে তেওঁলোকক লগ পাই আছোঁ আৰু আপোনালোকক দেখুৱাম কাকাক লগ পাই আছোঁ বহুত ধুনীয়া লাগিব মজা লাগিব খন্তেক সময়ৰ পিছতে ইয়াত অনুষ্ঠান পৰিৱেশন হ'ব আৰু লাহেকৈ আৰম্ভ হ'ব তো তেনেহ'লে ভিডিঅ'টো আজি স্কিপ নকৰাকৈ এবাৰ শেষলৈকে চাব পূৰা ধামাকা ভিডিঅ' হ'ব তামাম ভিডিঅ' হ'ব তো চাই থাকক ভিডিঅ'টো আগলৈ দিবলৈ তেখেতৰ যদি প্ৰেৰণা নাথাকিলেহেঁতেন আজি এই অনুষ্ঠানটো সফল কৰাৰ ক্ষেত্ৰত আমি আগবাঢ়িব নোৱাৰিলোহেঁতেন জোৰকৈ হাত জাৰি এটা দিয়ক খাবলৈ চিঞৰ এটা দিয়ক সহায়ে কৈছোঁ তেখেতে আমাক আৰ্থিকভাৱে যথেষ্টখিনি সহায় কৰি আমাক অনুষ্ঠানটো সফল কৰাৰ ক্ষেত্ৰত নিজৰ মেঘদলিকা প্ৰতিষ্ঠা বা সকলোৱে এজাৰি হাত জাৰি দিব তোমার ফটো রাখিছো আয়ে ভুলে বলিয়া বায়ে ভুলে পগলা ফ্ৰেণ্ডছ এইফালে লাগিব পাইছে আপোনালোক সকলোতো চিনিয়ে পায় জীৱনৰ একদম ভাল লাগিলে আজি লগ পাই সঁচাকৈ বহুত দিনত মানে লগ পোৱা নাই একচুৱেলি ভিডিঅ'তে লগ পাই থাকোঁ দেখি থাকোঁ চিনাকি যেনে সদায় লগ পোৱা নিচিনাই লাগে আচলতে ভাল লাগিছে একদম মানে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰত্যেকজন ইউটিউবাৰ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে অল আছাম ইউটিউবাৰ আৰু ফেচবুক ভিডিঅ' ক্ৰিয়েটৰ অন্তৰংগ আলাপ প্ৰথম বাৰ্ষিক বহুত ভাল লাগিছে অসমত প্ৰথমবাৰ কাৰণে হৈছে অনুষ্ঠানটোক জীয়াই ৰখাৰ ক্ষেত্ৰত আৰু এখন কমিটি কৰিম কমিটিখনে সমাজৰ কিবা এটা ভাল দিশত আমি ভিডিঅ' বনাব পাৰোঁ নেকি এনেকুৱা চিন্তা চৰ্চাই আগবাঢ়িম ই দেখাই থাকিব আৰু ইয়াকো ছাপোৰ্ট কৰিব ইয়াৰ প্ৰথম আৰু নেক্সট মানে ইয়াৰ পিছতো ধৰি লওক অহা বছৰলৈ হ'ব একদম একদম আৰু আজি একদম তামাম হ'ব বম হ'ব মানে তামাম হ'ব বহুত ধুনীয়াকৈ গীত পৰিৱেশন কৰিলে বহুত ভাল লাগিলে কণ্ঠটো শুনি বহুত ভাল লাগিলে তোমাৰ ঘৰ ক'ত বাৰু মোৰ ঘৰ মই এনেই মৰাণতে থকা হয় আৰু ঘৰ হৈছে কচুপথাৰ আৰু ভাল লাগিলে লগ মাধৱ ৰঞ্জন দাৰ ঘৰ হেৰি মাধৱ কাইৰ লগতে থাকোঁ এতিয়া মাধৱ কাইৰ লগত থকা প্ৰায় 5 বছৰ বেছিয়ে হৈছে চাগে এতিয়া লকডাউনটো 7 বছৰ হৈছে থকা লগ পাই ভাল লাগিল লগতে আৰু তেনেকৈ কিবা কিবি কৰি আছোঁ অকণমান চেষ্টা কৰিছোঁ ৰাইজৰ আপোনালোক আশীৰ্বাদ লাগিব আশীৰ্বাদটো সদায় থাকিব ৰেঙনিত এখন খুব কম দিনৰ ভিতৰতে এখন চিৰিয়েল আহি আছে আমাৰ মুনমি ফুকন বা আছে আৰু মানে জনপ্ৰিয় কণ্ঠশিল্পীবোৰ আৰু লগত এক্টৰবোৰ সকলোবোৰ আছে আৰু এটা ব্লগ চেনেল আছে দীপ্তিচাং ব্লগ আৰু জোনাকী আছে তাৰ কভাৰ সকলোবোৰে চাব গৈ কিনে ছাবস্ক্ৰাইব কৰি দিব আৰু কমাই দিয়া চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই সদায় দেখি থাকোঁ ভিডিঅ'বিলাকত আগতে টিকটকৰ ফেমাছ এতিয়া ৰিলছ ইউটিউব আজি লগ পাইছোঁ ভাল লাগিছে আপোনালোকৰ ৰাজগড়লৈকে নমস্কাৰ জনাইছোঁ আৰু লগ পাই ভাল লাগিছে জাষ্ট আহি পাইছোঁ এটা সুন্দৰ অনুষ্ঠান সকলোকে লগ পাম আহি পাইছোঁ সকলোৰে লগতে ভিডিঅ' চিডিঅ' কিবা কিবি বনাম সঁচাই ভাল লাগিছে এইটো আপাৰ আছামত আজি ফাৰ্ষ্ট মানে বহুত ভাল পদক্ষেপ লৈছে ৰাতুলহেঁতে ভাল লাগিছে আৰু পাৰ্চনেলি আজি লগ পাইছোঁ এইভাগে ভিডিঅ' দেখি থকা সদায় লগ পোৱা নিচিনা লাগে আৰু পাৰ্চনেলি লগ পোৱা এটা ফিলটো বেলেগ মানে ভাল লাগিছে আমাৰ মেইন মানুহ দেই আৰু একচুৱেলি বহুত ভাল লাগিছে ৰাতুলক মই মানে বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ আপাৰ আছামত বিশেষকৈ এনেকুৱা এটা অনুষ্ঠান একচুৱেলি লাগিছিলে আৰু মনে ভবা মতে হ'ল আজি
বহুত ভাল লাগিছে ইয়াৰ নেক্সট অহা বছৰ ক'ৰবাত হ'ব ন অহা বছৰ হ'ব এটা ঘূৰি থাকিব এইটো অনুষ্ঠান অকল এনেকুৱা নহয় যে আমি ইয়াতে খতম কৰিম এইটো ঘূৰি থাকিব ইয়াৰ পৰা চিনাকি পৰ্বতো বাঢ়িব তো সেই তেনেকৈ ইজনে সিজনক সহায় কৰি আগুৱাই যোৱাটো আৰু এটা গঠনমূলক এটা ভাল এটা পজিটিভ বাৰ্তা ইয়াৰ পৰা যাওক সেইটো বিচাৰিছোঁ আৰু মাইনা আহিলে বহুত ভাল লাগিলে ধুনীয়া পদক্ষেপ বহুত বহুত ভাল লাগিল লগ পাই আৰু আজি ভিডিঅ'টো সঁচাকৈ তামাম হ'ব বহু নমতা বেয়া দাদা মজা লাগিলে লগ পাই একদম তামাম লাগিলে ভাল 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 ন কেতিয়া পালে মই 15 মিনিটমান হৈছে ন একদম আজি সঁচাকৈ কাষৰ পৰা পালোঁ ভাল লাগিলে সদায় লগ পাই থাকোঁ মানে সদায় যেন লগ পাই আছোঁ নিচিনা লাগে মানে সদায় যেন লগতে থাকোঁ তো চাই থকা হয় যিহেতু নেকি তো আজি মানে এনেকৈ পাইছোঁ আৰু মজা একদম হাতৰ লগ পাইছোঁ কোৱালিটিটো চাই ভিডিঅ' বহুত ভাল লাগে থেংক ইউ দিছোঁ মন্দিৰ চাই থাকিবা আৰু নমতা বিয়া মানে কি ক'ম বেলেগ এটা মানে বহুত আনকমন অসমত তেনেকুৱা একচুৱেলি পোৱা নাছিলোঁ আজিলৈকে বহুত বেলেগ লাগিলে মানে নমতা বিয়া বস্তুটো চাই ক'ব আহিলে মানে থিংকিংটো কেনেকুৱা কি মানে থিংকিং যদি ক'বলৈ যাওঁ প্ৰথমতে মানে এখন বিয়াত খালোঁগৈ দেই তাত বিয়াখন খালোঁ তাৰপিছত মানে বিয়াখন নমতাকৈ মানে গ'লোঁ খালোঁ খাই ওলাই গুচি আহিলোঁ ভিডিঅ'টো মানে আপলোড কৰিলোঁ তাৰপৰা লাষ্টত মই কৈ দিছিলোঁ যে নেক্সট বিয়াখনত যাম তাতো খামগৈ আৰু পিঁয়াজ গিফ্ট দিম বুলি কৈ দিলোঁ তাৰপৰা লকডাউন চকডাউন হ'ল গুচি গ'ল নেক্সট এখন বিয়াত গৈ খালোঁগৈ মানে পিঁয়াজ গিফ্ট দিলোঁ তাৰপিছত লাষ্টত নমতা বিয়া বুলি কৈ দিলোঁ কিন্তু এক্সপিৰিয়েঞ্চটো মানে বহুত বেলেগ হ'ল আৰু মানে ভিডিঅ'ত ইমানে ভিউজ আহি গ'ল 2 লাখমান ভিউজ আহি গ'ল মানুহে পুৰা ছাপোৰ্ট কৰিছে আৰু লাগে ছেকেণ্ড সঁচাকৈ বহুত ভাল লাগিলে বহুত ভাল এতিয়া মানে খাই কিমান খাওঁ নিজে কৰি দিলোঁ আৰু খানাটো কিন্তু পূৰা দিয়া হয় ন ইমান নাখাওঁ মই বিনা ভিডিঅ'ত চাওঁতে মানে খানাটো পূৰা দিয়া নিচিনা লাগে মানে পূৰা সেইটো নহয় ভিডিঅ'ত লাগিব পাৰে কিন্তু ৰিয়েলত ইমান নাখাওঁ মই চাই দিব ভিডিঅ'টো মজা আছে নামটো আকৌ এতিয়া মই অসমীয়া নমস্কাৰ বুলি কৈ ক'বলৈ কম সকলোকে এনেকৈ লগ পাই বিৰাট ভাল লাগিছে আৰু ব্লুজম এক্সটিকা হেল্ল' নমস্কাৰ আহি গৈছে হাত তালি দিয়ক প্ৰথমে মানে বিয়া খোৱা নাই এই জুচটো নাই নমস্কাৰ আৰু মই মানে কি হয় আপোনাৰ এই তললৈ গুচি যায় কেলৈ গম পাই নাই কাৰণ খাই থকাতে হাতখন তললৈ ওপৰলৈ গৈ থাকে নাই 1 2 3 ষ্টাৰ্ট কথা হ'ল কি মই ঠিকানত ক'ব কৈলোঁ এই বস্তুটো এতিয়া দেখে গ'ল একদম এইটো দিছে মানে স্পীডত আচলতে এই স্পীডটো লাগে মানে আইমণি দিহিঙা মৰমৰ সন্মান যাচিব আৰু এইখিনিতে আমি বাইদেউসকলৰ পৰা মৰম পোৱাৰ বাবে মই এবছৰৰ ভিতৰতে চিলভাৰ প্লে বটনখন পাবলৈ সক্ষম হ'লোঁ মোৰ আইমণি দিহিঙে আপোনালোক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমান সুন্দৰকৈ বহি আপোনালোকে এই অনুষ্ঠানটো চাই আছে আৰু বিশেষকৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ ৰাতুল দা আৰু জীৱনৰ ৰং দাদালৈ ফ্ৰেণ্ডছ এয়া আছে মোৰ লগত বৰ্তমান আমাৰ জুবিন দা সকলোৱে পৰিচিত নমস্কাৰ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী কেনেকুৱা লাগিছে মানে আজি আহিবলৈ ভাল লাগিলে আচলতে মোৰ জীৱনৰ প্ৰথম এনেকুৱা এটা অনুষ্ঠানত ভাগ লৈছোঁ যিটো অনুষ্ঠানত তেনেকুৱা অনুষ্ঠানত আগতে ভাগ লোৱা নাছিলোঁ ইমানবিলাক ইউটিউবাৰ একেলগে কাহিনী পোৱা নাছিলোঁ আজি পালোঁ খুব ভাল লাগিলে মইতো আপোনাক ডাইৰেক্ট লগ পালে দাদা কি কৈছ ভাল নাটটো এনেকৈ কওঁ আৰু ডাইৰেক্ট মানুহবিলাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু কাষত আছে ভণ্টি ক্ষেত্ৰত যথেষ্টখিনি অনুপ্ৰাণিত হৈছে আৰু বিভিন্ন ক্ষেত্ৰত ৰুদ্ৰদাই সামাজিকভাৱে নিজৰ কৰ্মত ব্যস্ততা থকাৰ কাৰণে সময় দিব নোৱাৰে ৰুদ্ৰদাও আহি উপস্থিত হৈছেহি জীৱনৰ আগবাঢ়ি যোৱাৰ অন্য এক নাম ৰুদ্ৰ চুতীয়া আমি ৰুদ্ৰ চুতীয়াক মই মঞ্চত বিচাৰিছোঁ আৰু ৰুদ্ৰ চুতীয়া ককাইক মৰম আৰু সন্মান যাচিব আমাৰ ধীৰাজ কাশ্যপে আৰু এতিয়া জীৱনৰ আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত ৰুদ্ৰ ককাই যথেষ্টখিনি অনুপ্ৰেৰণা আছে আৰু ৰুদ্ৰ ককাই নথকা হ'লে আজি জীৱনৰ আমাৰ নামটো ইমান ৰাইজে চিনি পোৱা নহয় ৰুদ্ৰ ককাইলৈ এটা জোৰকৈ হাত তালি আৰু এইবাৰ দীপ্তিচাং দেউৰী আছে দীপ্তিচাং দেউৰীকো আমি এখন ফুলাম গামোচাৰে মৰম আৰু সন্মান যাচিব এইফালে ভাইল পিজি নমতা বিয়া তুমি কিন্তু আজি আহিব নালাগিছিলে ইয়াতে কি আছিলি এখন বিয়া পতা নাই নহয় কিয় আহিলে আৰু এই অকলে অকলে যে টিপছ দি পইচা এইবোৰ কি মাহীমাকৰ পুতেক হা অকলে অকলে টিপছ দিছা যে এইফালে এটা টিপছ দিয়া আহি এতিয়া টিপছ এটা লাগিব এতিয়া ভাইল পিজিয়ে টিপছ দিব নমস্কাৰ ভাইল পিজি এইটো দিব লাগিব আকৌ তই কি টিপছ দিলা কালি তোমাক কি টিপছ লাগে সেইটো কোৱা টিপছ দি আছে আমাৰ নতুন সেইবিলাক আছে মেইন টিপছ হ'ল কি তুমি এটা টিপছ দিয়া
ব্লু জুম এক্সোটিকা কেনেকৈ আজি হিট হ'ব? মোৰ তোমালোকৰ কথাবিলাক একদম ইচ্ছা নাই মানে কি মই সঁচা কৰিছো নাই কালি ইয়াক লগ পালো মই প্ৰথম আগতে ভিডিঅ' দেখা মোৰ ভিডিঅ' চাই মই ভিডিঅ' চাওঁ কিন্তু ইমান কামুৰলি ভবা নাছিলো কিন্তু চিৰিয়াছলি ক'ব মই বিচাৰোঁ নাই যে তেওঁ ভাল পাইছে তেওঁ একদম মানে মই ইচ্ছাকো সুধিছে আৰু যে ইচ্ছা হেৰি কমেণ্ট দিছে আমাক আৰু কোনোবাই কি কৰি দিয়ে কিবা এটা তাৰপিছত নিৰুপলা কিন্তু মনত ভাবিছে যে যদি তাই অ'কে কৰি দিয়াটো মজা আৰু টেনশ্যন নাই এনেকৈ ভাবিছে মানে নিৰুপল দাই এইটো প্ৰপ'জ কৰা নতুন টিপছ মানে মই টিপছ দিছোঁ তো এইটো নিৰুপল দাই সেইটো মজা টিপছ হয় এইটো আপোনালোকে এনেকৈ যদি কোনোবাই প্ৰপ'জ দিব বিচাৰে কাৰোবাক এনেকৈ দিব পাৰে মানে যে ক'ব পাৰে যে আমাৰ এনেকৈ দৰকাৰ হ'লে কমেণ্টটো আপুনি নিজে ফেক একাউণ্টৰ পৰা দি ল'ব কিন্তু মোক পংকজ মাইনাক আমি মঞ্চত বিচাৰিছোঁ পংকজ মাইনা আপোনাৰ চেনেলটোৰ নামটো কি আছিল? পংকজ মাইনা গগৈ পংকজ মাইনা গগৈ আচলতে মাইনা লগ খাইছেতো খেলি মেলি হৈ গৈছে পংকজ মাইনা দুজনক আমি চিনাকি কৰিবলৈ পুনৰ গৈছোঁ মানস ৰঞ্জনক আমি পংকজ মাইনা গগৈক মৰম আৰু সন্মান যাচিবলৈ অনুৰোধ জনাইছোঁ ধীৰাজ কাশ্যপক আৰু অনুৰোধ জনাইছোঁ পংকজ মাইনাক মৰম আৰু সন্মান যাচিব আৰু মাইক্ৰফোনটো আগবঢ়াই দিম মই আপোনালোকৰ দুইজনৰ খুব চমুকৈ 2 মিনিটত মনৰ অনুভৱ আৰু চেনেলটোৰ বিষয়ে ক'বলৈ মই অনুৰোধ জনাইছোঁ পংকজ মাইনাৰ ওচৰলৈ গৈছোঁ আমি মনৰ অনুভৱটো জানিবলৈ প্ৰয়াস কৰিম নমস্কাৰ মোৰ নাম পংকজ দিহিঙীয়া মোৰ ইউটিউব চেনেলটোৰ নাম হৈছে পংকজ মাইনা আছাম ইউটিউবৰ জ্যেষ্ঠসকলে বহি আছে তেওঁলোকক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে বাকী নতুন মুখবিলাক মই এখন একেবাৰে নতুন মই বেলেগে বহুতে কৈছে ইয়াত লকডাউনত আৰম্ভ কৰিছে বুলি মই লকডাউনতে এটা সৰু ব্লগ বনাবলৈ গৈছিলোঁ টিপাম বুলি জেগা এটা বহুত মানে বিখ্যাত হৈছিলে তেতিয়া মই এই সৰু কৰ্ম এটাত জড়িত হৈ আছোঁ মোৰ ৱাইফৰ লগত আগতে আহিছিলে ইয়ালৈ আইমণি দিহিঙীয়া কণমানি এজনীও আছে মাজে মাজে অলপমান সময় উলিয়াই কেতিয়াবা ভিডিঅ' বনাওঁ বেলেগৰ ভিডিঅ' চাই ইমান ভাল লাগিছিলে যাতে নিজেও কিবা এটা কৰোঁ নেকি এনেই মানে একো নহ'লেও ভৱিষ্যতে বুঢ়া বুঢ়ী হ'লে মানে ভিডিঅ'কেইটা চাই ভাল লাগিব যে আমি আগতে এনেকুৱা কৰিছিলোঁ বা নাতিপুতিহঁতে চাব যে আমাৰ ককাহঁতে এনেকৈ কৈছিলে দেই তাৰ এনেকুৱা এটা মটিভেশ্যন লৈ একচুৱেলি মই আৰম্ভ কৰিছিলোঁ ইউটিউব চেনেলটো আৰু এতিয়া সঁচাকৈ বহুত ভাল লাগিছে আজি জীৱনৰ ৰং আৰু ৰাতুল চৰণদাৰ দুইজনকে বহুত ধন্যবাদ জনাইছোঁ তেওঁলোকে যে ইমান ধুনীয়াকৈ এটা এনেকুৱা মিটাপ অনুষ্ঠান পাতিছে আশা কৰোঁ ভৱিষ্যতে আকৌ আমি লগ পাম কিমানকৈ কৈ মোৰ বক্তব্য সামৰণি মাৰিছোঁ ধন্যবাদ ভাল লাগিব তেতিয়া লগ পাই থাকিম ন পিছে সময় অলপ ধেমালি কৰিছোঁ চবকে ভাল লাগে এনেকুৱা পৰিৱেশত চবকে চিনি পালোঁ গম পাম আমাৰ এটা ভাল সম্পৰ্ক আজিৰ পৰা গঢ়ি উঠিব ন পল্লৱী কি কোৱা গান এটা গোৱা নাই তই গান গোৱা কবিতা আবৃত্তি কোৱাচোন পখিলাই পাখি মেলি কয় কৈছিল কল খাবলৈ খয় দিলে খেদা মানে আগতে এখন বেৰখন মাৰি থৈ দিছিল বুজি পাইছ না আগতে ৱালখন মাৰি লয় ন ঘৰটো বনোৱা আগতে কথা আছে ন পিছত যাতে মাটি ঠেলিব নোৱাৰে ইকৰা খাগৰি লিহিৰি বিৰিনা বতাহত খালি চুইদাৰ চাপৰি মাধৱ দা অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী তেখেতক মৰম আৰু সন্মান যাচিবলৈ এটা গান গাই গ'ল কিন্তু গাইছে লুইটৰ চাপৰি আমি প্ৰথম শুনিছিলোঁ কেতিয়া যেতিয়া আমি মহানগৰ বুজাইছিলোঁ ৰাণী আহিছিলে আৰু এটা আছিলে বৰষা পথাৰত ভূমিটি ৰহে শুনিছে এতিয়া আমি ৰেষ্টত থাকোঁ দিনত তেতিয়া পুখুৰী পাৰত মানে মাধৱ দাই পুৰা ধুনীয়াকৈ চিঞৰি থাকে লুইটৰ চাপৰি এতিয়া আমি কওঁ মাধৱ দা আপুনি এদিন বহুত মানে আপোনাৰ কণ্ঠ ইমান ধুনীয়া আপুনি গানটো বনাব সঁচাকৈ মাধৱ দাই তাৰ 1 বছৰমানৰ পিছত বনাই আছে ধন্যবাদ এটা মৰমটো মই বাছি দিওঁ সেইকাৰণে মই কৈছিলোঁ 100K ৰিল সেইটো সময়তে গানটো সপোন হৈ অহা না গীত গৈ চোৱা না ইডোখৰ মৃদুগতি ধুনীয়াকৈ কৰি খুব ধুনীয়া কাম কৰি আছে আপোনালোকে সকলোৱে মৰম কৰিব আৰু আচলতে আজি যিটো গতিকে মই মৰম কৰিলোঁ আমি অলাচন ইউটিউবাৰ প্ৰথম কথা হ'ল সকলোকে ইউটিউবাৰ ফেচবুক ক্ৰিয়েটৰ সকলো লগ হৈছিলে ধুনীয়া অনুষ্ঠান এই অনুষ্ঠানটোত ভাগ লৈ খুবেই ভাল লাগিল অনাগত দিনবোৰত আৰু বহুত ধুনীয়া অনুষ্ঠান হ'ব এই ভাইটি
বাকী চেনেলটো আপোনালোকে সকলোৱে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। অনাগত দিনত যাতে ই ধন্যবাদ। এবাৰ মৰম আৰু কাম লৈ আগবাঢ়ি যাব। সন্মান যাচিব খুজিছোঁ মিউজিক ককাইদেউলে। ভাল লাগিলে বহুত দিন লগ পাই বহুত দিন দেখা নাই, ই আজিকালি চাকৰি হাতলৈ হ'ব লাগে আৰু এতিয়া আমাৰ অনুষ্ঠানটোৰ সম্পৰ্কত আমাৰ একমাত্ৰ লক্ষ্য উদ্দেশ্য হৈছে আপোনালোকক মই সংযোগে জনাইছিলোঁ একত্ৰিত হোৱা দুজনকে। ককাই ভাই নিচিনা থকা আৰু এতিয়া চব বেলেগ বেলেগ হৈ যায় যেতিয়া নেকি বহুত দিন মানে বাধ্য সময় বাধ্য কৰি দিয়ে এতিয়া বহুত দিন লগ পাই যে ভাল লাগিলে। তো চাই থাকক ভিডিঅ'টো আগলৈ ধুনীয়াকৈ। গালৰ কোলাতিল জিলিকি উঠিল ভাবি পিছাৰে লাগিল পিছলি পৰিলা আহিল তোমাৰে ঐ কাৰণে বনভংগী হ'বলৈ বৰ্তমান জনপ্ৰিয় কণ্ঠশিল্পী বিকাশ চেতিয়াই আমাৰ ৰাতুল দিছো অৰণ্যৰ জীৱনৰ লগত মৰম আৰু চলা জনগণৰ এটা সচেত হোৱা কাৰ্যসূচী লৈছে এখন দিব বিচাৰিছে, গতিকে জনাইছে তেখেতে। গতিকে আমি প্ৰথমে ৰাতুল দিছো অৰণ্যক মৰম আৰু সন্মান জনাব। সকলোৱে এনেকে সম্প্ৰীতিটো সদায় বজাই ৰাখিব লাগে, চবেই ভালকে থাকিব লাগে। বিকাশ চেতিয়া বাইদেউ ৰাতুল দিছো অৰণ্যক মৰম আৰু শ্ৰদ্ধা জনাইছে। কলিয়ার বাবে নয় দিন কলিয়া হবি কলিয়া বুলি নাগিবি কলিয়ার বাবে তই আৰু এটা কথা ক'ব, প্ৰত্যেকজন অসমৰ ইউটিউবাৰ আৰু ফেচবুক ভিডিঅ' ক্ৰিয়েটৰক একদম অনুষ্ঠানটোৰ কাৰণে নিমন্ত্ৰণ জনাইছিলোঁ, যিসকল আহিলে প্ৰত্যেককে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু প্ৰায় আমাৰ ইউটিউবাৰ হিচাপ নাইকিয়াসকল আমি 60জনৰ টাৰ্গেট লৈছোঁ। আপোনালোকে পুনৰবাৰ কৈছোঁ, এবাৰ শ্বটটো ল'ব লৈছোঁ আৰু মই প্ৰায় ভিডিঅ'টো শেষ কৰোঁ জয় আসনে। এই একতাটো যাতে ভাঙিব গতিকে মই 1 2 3 জয় বুলি ক'ম, আই অসম ক'লে হৈ যাব। বহুত ভাল লাগিল। তাৰপিছত এবাৰ যোৱা নাই, দুবাৰ তিনিবাৰ চিঞৰ, তেতিয়া এনেকে ঘূৰি থাকিব হয়। কাম কৰি আছে 1 2 প্ৰায় মানে অন্তিম সময় পাইছেই আৰু লাষ্ট এয়া আছাম জেট লগ পাই বহুত ভাল ভিডিঅ'বোৰ চাই থাকোঁ। আজি একদম ডাইৰেক্ট লগ পাইছোঁ, মানে ওচৰা ওচৰিকৈ লগ পাইছোঁ, তো ভাল লাগিছে। কিবা দুআষাৰ কৈ দিয়ক। দুআষাৰ মানে কেছটো হ'ল কি, মানে আমিতো এনেকৈ চাই থকা যায়, কথা পাতি থকা যায়, কমেণ্ট বেলেগ ইউটিউবাৰক দেখি পেলাই আগবাঢ়ি আহিছিলোঁ। এতিয়া ইহঁতে আৰম্ভ কৰিব ওলাইছে, গতিকে মই ভাবোঁ ছাপোৰ্টটো কি এনেকৈ দিব, কমেণ্টটো দিব অন্ততঃ। ভিডিঅ'টো চোৱাৰ পিছত বোলে এই জেগা কথাখিনি বেয়া লাগিল, সেইটো বেয়া লাগিল, তেতিয়া সি বেয়া লগাটো ভাল কৰিব চেষ্টা কৰিব। কি বেয়া হৈছে আৰু সি যদি ভাল কোৱা বুলি কয় তেতিয়া সি উৎসাহ পাব। আৰু ফেচবুক ছ'চিয়েল মিডিয়া বস্তুটো ইমান পাৱাৰফুল, আপোনালোকে জানে। যেনেকৈ আপোনালোকে টিভিত কোনোবা এক্টৰ এক্ট্ৰেছৰ এডভাৰটাইজ চাই, ছ'চিয়েল মিডিয়াৰ এই ইউটিউব চেনেলবিলাক চাওক। অন্ততঃ আজিকালি মই আপোনালোকক এটা কথা কৈ দিওঁ, ইউটিউব চেনেল এটা চাকৰি। তুমি জানানে কথাটো? এটা চাকৰি ভালকৈ যদি কাম কৰে নহয়, ই চাকৰি কৰা দৰমহা সমান দিব পাৰে মানে। গতিকে নিবনুৱা সমস্যাও কমি যাব। অন্ততঃ আপোনালোকে চাওক, অন্ততঃ কমেণ্ট দিয়ক, ছাপোৰ্ট কৰক। ধন্যবাদ। আৰু লগ পাই বহুত ভাল লাগিল। আকৌ লগ পাম ন। ঠিক আছে, এয়া আছিল বন্ধু ব্লুচম এক্সটিকা। আগৰবাৰ আপোনালোকৰ এয়াৰ এক্সপ্ল'ৰ কৰি গৈছোঁ ধুনীয়াকৈ। তাৰ ভিডিঅ'টো মই লিংকটো আপোনাৰ তলত দি দিম। আৰু আজি সঁচাকৈ বহুত ভাল লাগিলে, তামাম লাগিলে, মজা লাগিলে। বহুতক লগ পালোঁ, বহুত ইউটিউবাৰক লগ পালোঁ। আকৌ হ'ব আপোনাৰ ইউটিউব মিটআপ অহা বছৰলৈ। ক'ত হয় তাৰ প্লেচটো এতিয়ালৈকে গম পোৱা নাই। যিসকলে অহা নাছিলে নেক্সট মিটআপত লগ পাম বুলি আশা কৰিছোঁ। আজি ভিডিঅ'টো ইমানতে এৰিছোঁ। যদি ভিডিঅ' চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, বজাই দিব। তিলেন টাটা, বাই বাই। আকৌ লগ পাম এটা ধামাকা ভিডিঅ'ত। বাই।
তোক দেখি মৰমতে গোলাল